হে গাইজ ওয়েলকাম টু বন্দা কমেডি। আজি বহুত দিন মূৰত এটা ভ্লগ ষ্টাৰ্ট কৰিম বুলি যাই আছো গাইজ। মানে আজি ভ্লগ নহয়, এনেকুৱা এটা চেলেঞ্জ ভিডিঅ' হৈ যাব হবা যাই আছে। মানে ভ্লগ নবনাওঁতে কথা মুখেদি ওলাই আহিবই নুকছে গাইজ। আৰু আমাৰ কাষতে আছে ঠগো, কিন্তু সেই মানুহজনক কৰপা আনা বুলি ভাবছি গাইজ। চেলেঞ্জ ভিডিঅ'টোত এটা মানুহ আছে সুদূৰ আফ্ৰিকাৰ পৰা ভাড়া কৰি আনিছোঁ মানুহটো। একদম পুৰা সি ট্ৰেইনেদি যাত্ৰা কৰি আহিছি, সি নলবাৰী ষ্টেচন পাওঁ বুলি কৈছি সি না কি ঠগো। ফোনটো কৰিছাও নেকি? ফোনটো কৰিছাও, এতিয়া আমি ফোনটো কৰোঁ, আপোনালোকক শুনি আছোঁ। হে গাইজ ৰ'ব অলপমান। হেল্ল', হই পাহাৰ ক'ত আই? হেই ক'ত আছা? হেই কি টুকনি মাৰি আছে ইয়া দেখছা এতিয়া গেলি। হেই কালি কোৱা নাছিলো নেকি? তই ৰখি থাকিম তোক। কি ইয়া মস্ত ডাঙৰ খাদ্য চিৰিজ হ'ব যা আছে আজি এটা। হতে পতা ৰখিছো। দিয়া এই গাইজ সি প্ৰথম কৈছিল কি কয় আকৌ গমেই পোৱা নাই বোলে, কিন্তু যেতিয়া খাদ্য চিৰিজ বুলি নাম ক'লো সি থকে কম্বলৰ পৰাই দৌৰিলে পুৰা একদম ফায়াৰ গুলি দিব গাইজ। আৰু আমি গোটাইখিনি একেলগে লগ হৈ পুৰা একদম আপোনালোকক কৈ আছোঁ কি চেলেঞ্জ হ'ব যাই আছে গাইজ। বাজাৰখিনি কৰি আনো একেলগে, বলক গাইজ। হয় গাইজ, আমাৰ পুৰা মেগী আনি পুৰা ৰেডি। চেলেঞ্জটো আমাৰ মেগীৰ ওপৰত হ'ব আজি। আৰু তাক যি সুদূৰ এই আফ্ৰিকাৰ পৰা আনা বুলি কৈছিলোঁ, কিন্তু এতিয়া গেলি আহি পা নাই। সি আমাৰ ঠগতে লাগি গেল কামত পুৰা একদম দেখা দেখি নাই। আৰু এই মেগী আনা দেখি গুৱাহাটীৰ পৰা আহিছি, আহি পুৰা একদম ৰখি আছে পুৰা একদম গম পা না নাই, খাবাক গেলি ৰখি আছে গুৱাহাটীৰ পৰা মেগীৰ কাৰণে খাবই আহিছো, গম পা না নাই? ইমান কষ্ট কৰি খাব দে আৰু কি কৰবি আৰু ৰখি থাকিলি তো আৰু দিবই লাগব আৰু নামান দে আহি পুৰা একদম জুইটো লগাই লওঁ আমি, পুৰা একদম ৰেডি হৈ লওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এই গাইজ ল'ৰাটো আনিলোঁ, কিন্তু এতিয়া জুইকুৰা ধৰিব পৰা নাই। এই বতাহটো এনকে দিছি ঘণ্টা কি এনকে লাগিছে। এই ৰ গাইজ টান্দে লাগিছে ৰ গুৱাহাটীৰ পৰা আছো খাবা দিবি মন থাকবি না কিবা এটা ষ্টাৰ্ট কৰিছো। কষ্ট নকৰে খাবা পাৰে গুৱাহাটীৰ পৰা আমাৰ 500 টকা ভৰি আছো। ভাব দেখছে গাইজ, এনকে ভাব দিছি গুৱাহাটীৰ পৰা আহি কষ্ট নকৰাকে খাব বোলে। দেখলি ঘণ্টা ধুৰি চুৰি লেপিৰিবৰ মন যায়। গাইজ পাহাৰ খান আছে ঢুকো পুৰা একদম ফেফে আছি পাহাৰ খান। কেনে ৰাফিয়ান ধৰে সি টান নাই ঠিক কথা কি আছিলো কেংকে আছি মানে আজি শেষ কৰিলে হাঁচি পল্লু দিয়ে যি গাইজ পল্লু নহয় পৰিমে, কিন্তু পল্লুৱে বেছি আৰু পেজ চেজ পুৰা ৰেডি হৈ গেল। আৰু আমাৰ মেগী আছে 8 পেকেট গাইজ, 8 পেকেটৰ চেনেল হৈ যাব। আৰু এইফালে জ্বালা পেজ কাটা চেজ ৰেডি, আৰু একদম পুৰা বহি আছে। গাইছে খাব লাগিব এইবিলাক। কেই পেকেট আছে? 8 পেকেট আছে, পুৰা একদম পুৰা মাৰিলি হ'ল। খাবা নিদিয়ে খাব লাগিব ক'লে এনে কথা সিহঁতে প্ৰায় আকৌ কৰোণা বহি তাক কোনে খুৱাম তাকতে এনেই খুৱাম ৰ অলপ সময় ধৈৰ্য ধৰ। এই পাহাৰ খান আহিল বেয়া জ্বালা দিব বয়া জ্বালা দিব পাহাৰ খান আহিব এনে নৰা তই কৈছে যে আহাক পাহাৰ খান যাবি আমি কোৱা নাই কি জানা না, আমি আকৌ কোৱা নাই লেপি দিম আকৌ নাই। কি জানা না, মই কৈছো সি আহাক, সি আহিলি বঢ়িয়া হব। ভাল কৰবি আৰু এখন কাজ চুৰিলো চুৰি জানো ভাল মনত কৈছে ভাল খেলাম দে কিন্তু মই চুৰি খান মৰে চুৰি আন পাই নে এখন কি আন পা না চাগে তই কি এখন মৰে ছিল মামাৰ আটাৰ আছিল বাইপেৰ আইতে কৰ বাইপে কৰিছিল এখন চুৰি এটা কথা আছিল গাইছ নৰা বাপ পাও আইছি ৰাফি আং হৈছি দিবিয়া লাগব পুৰা একদম খাজি দিম তাকো আজি। দৈ কি আলোচনা কৰিছা? মেগী পেকেট আনছা 7 পেকেট। কিমান? 7 পেকেট। 7 পেকেট 6 পেকেট মই খাম, 8 পেকেট তহঁতে ভাগে খাবি। কি কৈ আহি এক পাৰ বিলে নে পাৰ বিলাক কোৱা নাই দে কোৱা নাই মই খাম এক ভাগে খাবি তহঁতে আৰু তাড়াতাড়ি বনাই ৰখি থাকিব নোৱাৰো। গাইছ আজি লৰা চৰা গতাই দৈ লাব। নামেৰ বিয়াই দেখা পাব
দেখা পাব বাপৰে বাপ 6-7 পেকেট মেগি 6 পেকেট তাক লাগে কবা তাক দিম ৰ তাক ভালকে বা দিম তাক এই বনে উঠিয়া দি পাৰ ভেলি কলি উঠে ৰাগ তাক ৰাগ উঠে। গেৱে ৰ এই নাচবি গাইজ আমাৰ কাষত বাপাদা আছে কিন্তু বাপাদা বুলি মাতিলো হৈ ৰ গাইজ ই এতিয়া কাষত আছে না বাপাদা বুলি মাতিব লগা হৈছে গাইজ আমাৰ কাষত বাপাদা আছে কিন্তু ই মেগী নবান্ধে যিটো চাৱনি মাৰছি আৰে ৰান্ধেনি তাড়াতাড়ি বনো ৰখি থাকিব নোৱাৰো 8-10 মিটিং আছে মোৰ আৰু তাড়াতাড়ি বনো নাখাজা অ কি কে ল'ৰা দলিয়ালি অ ল'ৰা কে দলিয়ালি কি তাৰমানে কি হৈছে ইয়াতে কি লাগিছে হা ঐ নকৰবি নকৰবি এনে নকৰবি এনে নকৰবি নামিৰবি অ গাইজ তাক খেদি গেছি এতিয়া লৈ গেছি ঘণ্টা যি থৌচান মানুহ মাৰি পেলাই ক'ৰবাত খেদি পেলাই ঘণ্টা পুতি থৈ দিব ভাল কহাই বেয়া গেল অ দেখছো কেনে হৈছে মূল্য খাই মূল্য মূল্য খাই মাৰি খেলাম মই নদলাই দে তই ৰাগে জ্বলিছে তই দলিয়াবি নেকি আৰু নদলাবি আৰু ইমান কষ্ট কৰি আনছো হা কি হ'ব খানাও নাখাম এতিয়া গোটাই গাইজ আপোনালোকৰ কাৰণে কিবা এটা কৰিব যাই আছো তাতে ইমান লেবেল গাইজ এফালে জুইটো গোটাই নুমি গেল এফালে আছে ল'ৰা বেলটি পিঁয়াজ গোটাই বসছি কে এতিয়া বটলি নিলি এতিয়া হা বেছি দেখে বয়ে নদলাবি কেনে চাই চিমটি দৈ ল'ব লাগে ডিৰেকশ্যন দিলে পাৰি নেকি সি থৈছে ডিৰেকশ্যন হৈ দিব খান গতা তাক মৌ মাৰিলো কিন্তু দেখলিও বয়া লাগে মাৰিবা তোনৰা লগৰ বিলাক আনছো দে তাক দে গাইজ এই থছে কিবা শিকি আছে এটা চলি কাষত এই তাৰ পৰা আহিছি আহোঁতে তাক মাতি পেলাই কাষত বহি লৈছি লৈ পেলাই কিবা শিকি আছে চাওঁ ৰ মই দেখি চাওঁ বাবু বাবু মাতছি। মাতকৈ একে 2 মইনা তুমি জুই অলপো ভাল শিক্ষাৰ গুৰুত্বই নাই এই চলটোক আৰু কি শিক্ষা দিব সি এই থচ নাই সি থছে ঘণ্টা গাইজ চিবিয়াৰ আৰু কান্ধত তুলে ঘূৰি আছে তাৰ কি চলিহে ঘণ্টা থছে কাম চাম নকৰে এতিয়া খাবাৰ টাইমত আহিব ল'ৰা চৰা দোল মাৰিব আহিব গাইজ আপোনালোকে দেখিব পাইছে পানী গৰম হৈ গৈছে আৰু মেগী চেলেঞ্জটোত বহুত কথা ক'ব পৰা নাই তেতিয়াৰ পৰা কাজিয়া কৰোঁতে গেল দৰে এই মেগী চেলেঞ্জটোত আপোনালোকে দুটাই কৰিব মেগী চেলেঞ্জটো ঠগ আৰু বাপাই কৰিব মেগী চেলেঞ্জটো আৰু যোনে হাৰে তান্দৰ এটা কম্পু আছে যি 3টা জ্বালা খাব লাগিব খাই পেলাই 1 মিনিট সময় আকৌ ইউজ কৰিব নোৱাৰে পানী চানী খাব নোৱাৰে এতিয়া জ্বালা এই 3টা এটাই আছে আৰু গাইজ এই থছে কহাই গেছি গম পা না তই ক'বা গান মাৰি আছে হে গাইজ ভিডিঅ'টো কৰিব খুজো অন কৰোঁ মাতনো তাৰ গানত চান আগে সেই চাওঁ গাইজ এতিয়াও মাৰি আছে তাক কি কৈছে কি আনছে মছলা খাইছোঁ হা মছলা অলপ লাজ চৰাম বোলে বস্তু নাই নেকি মছলা মেগীৰ মছলাও নেৰা তই ভোক লাগছি আকৌ খাব দিয়া নাই বেৰ পাই হা কি কবি ইয়াক আৰু তই কি কান্দি আছা নেকি কান্দা নাই মোৰ চকুৰ মানে ৰাতি হ'লেহে গৈ কি কোৱা খাবি নেকি কি খাইছে আলা মছলা তোক পাৰ কাণ চিৰি ফেলাম পাৰ বোলে কাণ চিৰি ফেলাম মই কৈছোঁ ভালৰ বতাহ দিছে ভাল কেমেৰামেন হৈছে এনেকুৱা কাণ চিৰি ফেলাম ভ্লগাৰ হৈছে সেইকাৰণে এনে পাৰ বিলি নকওঁৱে বাপাও নৰা বাল ভ্লগাৰ বুলি কৈছি কি ভ্লগ দিম কি যেতিয়া এনেকুৱা ব্যৱহাৰ কৰে দে গাইজ আমাৰ কাষত একদম পুৰা দকে মেগী চেলেঞ্জ কৰিব দিম বুলি কোৱাৰ লগে লগে দয়ে পুৰা মিল হৈ গৈছে আৰু আমাৰ কাষত এইটো কোনি আহিলে একোনি মাতছি আৰু হা তই ক'ৰ পৰা আহিলি মই আলু নিজে গম পাই ফেলাইছো গম পাইছি তাকে গেলি খাব নাপা দে এনে লাৰি পেলাই গুচি যা মই মাটি গাড়ী খালি দে গাইজ দয়ে কিবা চাইনা ভাষা কৈ আছে এতিয়া আৰু কি লগ হৈ গেলা তেতিয়াৰ পৰা এনেকে লাগছি গাইজ ভাঙি তত নাপাওঁ আছো মোলো কুফা নিন্দা গাইছ মাৰামাৰি লাগি লাভ নাই এতিয়া বৰ্তমান মেগী বহি দিছোঁ হবাৰ হৈছে মেগী এবাগে আৰু বহুত দেৰি হৈ যাব খাই পেলাই তাড়াতাড়ি যাব লাগে আছো মোলো কুফা নিন্দা কি আছো মাছো কৈছোঁ কি কৈ আছে ইয়া নাজনো কুফা নিন্দা তাৰ মানে কি কিয় কম তো
ও ৰ অ। কিটাৰ পাই যে কিটা আছু মুলুকু বুলু ইণ্ডিয়াই কৈ আছিলি অ। কি তাৰমানে এইটো চাইনিজ ভাষাত নৰা দে নকা দে তোৰ তাক কৈ দে হাক লাগব নকা দে তাৰ মানে কি জানা না পাহাৰ খান ও পাহাৰ খান সি বুজি নাপাই না অ। আছে বুলি কোফান ইন্দা কৈছো পাহাৰ খান গমে পা নাই কেনা লাগছি তাক দিছো ৰ বিয়াৰ আছু মুলুকু ফুইন দিয়া ই বুজি নাপায় ক'ত মৰে মৰাক ৰ বিয়াৰ গাইজ আমাৰ মেগী চেলেঞ্জৰ আজি দুটাক চেলেঞ্জ কৰিম বুলি ভাবিছিলো কিন্তু ইয়াতে দেশৰ মানুহ আহি ভৰ্তি এইবাৰ লাইট দিবা দিছি মেগী খাৱাৰ ঠাণ্ডাত গটা মাখাই দুটা নহয় দুয়ো কৰিম হা আমি দুয়ো কৰিম এতে বোলে মাৰামাৰি কৰিব এতে দুটা বে নকৰিলি এতে লাৰি ফেলে খাবা আছে কি নিলিছে চলিয়া জুই দি আমি খাব লাগব মেগী খাই হে পা নাই ঘণ্টা মেগী বনাৰ লগে লগে এনেকে মহ দিছি ফুলত মহ পৰা দিছি ও পা কিয়া ই আছিল তাৰ বা অ। খাবা আছিল লাৰি আছে তে এক অ। মই সুধলো ই কি খায় কি নাখায় এক মই সুধলো ই কৈছে মই ঠিলাৰ ভিতৰত গু নাখাওঁ আৰু টানৰ ভিতৰত ঠিল নাখাওঁ আৰু মুখখন দেখি দিছোন এইটোৱে গাইজ আমাৰ ৰেডি গটা খেন্তি মেগী চেগি দৌৰে আগত দি দিছো পাপা আৰু থগো পুৰা মাৰবিতে দৈ তই জালাকে বলছ তই জ্বালা তালা নেফেলবি আৰু মই কৈ আছো 1 2 3 ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে তই দেখাই দিবি হৈছে তো মই চালাইছো নকৰো হেই। হা খানা ইয়াৰ ব 2 3 ষ্টাৰ্ট এই জুৰি জায়গা তই তাই মোৰ বিৰি ষ্টাৰ্ট বুলি কৈছে খা যিমান পাৰা গলত বেছি মৰিমে আকৌ কথা নকই খাই থাক গাঠি লাগব ও গাইজ ই আগে প্ৰথম খাই ফেললাক আৰু তই হাল্লি গা তই আৰু হাল্লিয়ে তই এতিয়া কাঁচা জ্বালা জ্বালা হা মোক তই পাৰিবি নেকি চেলেঞ্জ কৰিব যা তাৰ লগত আৰু তই পাৰিবি নেকি ঐ গাইজ খাই ফেলে লেবেল দিবি আহিছি এই মোৰ লগত খাৱাৰ চেন আছিলে পাৰা নেকি দেই মোৰ লগত খাৱাৰ আকৌ চেন আছিলে গম পাইছা না নৰিও দিছো আছো মুলু গুফা নিন্দা পাৰি নেকি হয় দে আৰু কি আছো মই কোবা নিন্দা কি কৈ থাকে এইটো কিনো হা এই কোৱা হাও চাওকচোন তই কি জানা না কি তাৰ মানে কি সেইটো মানে কি জানা না কি? সেইটো মানে বোলে চাইনীয়া ভাষাত পাহাৰ বুলি কৈ তোক তই কৈছে তাক অ মই কোৱা নাই কোনে কৈছে অ সিয়ে কৈছি সি অলপ চলপ চাইনীয়া ভাষা জানে জানে ৰহতা গাইজ আমাৰ মেগীৰ চেলেঞ্জ পুৰা কমপ্লিট হৈ গ'ল আমাৰ বাপাই জল আৰু ই হাৰিলে যিহেতু আমাৰ কম্বু যোনটো দিছিলো সেইটো তিনিটা জ্বালা ই খাবাই লাগব আমাৰ কোনো এনাই হেৰি স্বাভাৱিক কথা খাবাই লাগব চেলেঞ্জ বুলি ক'লে খাবাই লাগব এইটো আৰু এতিয়া আমি অন কেমেৰা দেখাম ই তিনটা জ্বালা খাবাই লাগিব খাবাই লাগিব। চব নাই আৰু আৰু তই এতিয়া নিন্দা হ'ব অ খাইছি তই চেলেঞ্জ কৰিব আহিবি নালগে তাৰ লগত তই জানাই হে তই সি নৰা বিলি তাৰ লগত নৰা বিলি দে এতিয়া দে জ্বালা দি বাপা জ্বালা দি পানী অলপ লাগছিল হাত ধুবা ডাইৰেক্ট খাই ফেলে ডাইৰেক্ট যা পানী খাবি পানী নহয় 1 মিনিট থাকিব লাগিব তাৰপিছতে পানী আগে খাই লো তিনটা নাংগে দুটা খাব যা হা দুটা খাব তই দিলি নেকি দুটা মই দুটা ফ্ৰী কৰি এটা অফাৰত দিছো যা তই যোৱা কাৰণে তই দিবা পাৰিলি কিন্তু জয় নলি তই দিবা নলি আৰে দুটা খা দে হ'ব দে তোৰো দুখ বুজি খাবা দিলি দে তলখিনতে খাওঁ নেকি কি তল এতিয়া গটাই দুটা জ্বালাৱা অফ কেমেৰা অন থাকানে গটা খাব লাগিব দুখ বুজা নহয় খা এতিয়া খা দে খা অন কেমেৰা আছে দে ভিডিঅ'ত পাই ৰাজেশা আছে ভিডিঅ' খা চেলেঞ্জ ওপৰ ফালে দাঙি দি মুখ ওপৰ ফালে দাঙি দি মোক দাঙি দি গটা খা গিল্ল নৰা ডাইৰেক্ট এ মজা কেনা পা মজা হা পুৰা খা এখানে কোনি খাব খা খা এখানে খা তুৰা খাব লাগিব খাবাই লাগব এ মজা অ একদম পুৰা গাইজ দুটা জ্বালা খাই দিলে পুৰা এই মচিয়াই চলি মচি গাইজ পুৰা খাইছি কিন্তু মানিব লাগব চেলেঞ্জ কৰিব আহিব নালাগে তাৰ লগত নৰে যদি গাইজ আজি ভিডিঅ'টো শেষ কৰিমে আৰু এই জ্বালা তাব থাকিব 1 মিনিট থাকিব লাগব 1 মিনিট একো নাই পানী নাই 1 মিনিট থাকিব লাগব মূল্য অ গাইজ 1 মিনিট যোৱাৰ পিছত লগে লগ এই কামলাৰ তাৰ পৰা পানী খাব ধৰিছি কেনাই আৰু চেলেঞ্জ কৰা
চেলেঞ্জ কৰা এই কামলাত তাৰপৰা পানী খাব লগা হৈছে 1 মিনিট সময় থাকিব পৰা নাই গাইজ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিলোঁ আৰু আমাৰ ইউটিউব চেনেলত কালাৰ উৎপাদ দিয়াই আছে কিন্তু আপোনালোকে অলপ মৰমটো কম দিলে ছাপৰ্টটো অলপ কম কৰিলে সেইকাৰণে কালাৰ উৎপাদ আৰু নেদা বুলি ভাবিছোঁ কিন্তু আপোনালোকক আজি ভ্লগটো দিম আজি বনাইছোঁ কালি দিম কিন্তু ভ্লগটো আৰু আপোনালোকে অলপ মৰম দিব ছাপৰ্ট কৰিব ভ্লগ যদি লাগে আপোনালোকে কমেণ্ট কৰক এনেকুৱা ভ্লগ লাগে যদি আৰু ভ্লগ ধুনীয়া ভাল ভাল চেলেঞ্জ আনিম আমি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু ছাবস্ক্ৰাইবটো নকৰিব নাপাৰিব কাৰণ 1000 বজা আছে বেছি নালাগে আৰু মোটামুটি 50 মান লাগে 50 তো লাগে। মোটামুটি আপোনালোকে জলদি জলদি ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই জয় অসম জয় জুবিন দিয়া জয় জুবিন দিয়া